হেল্ল' কোনে ক'লে? হেল্ল' হেল্ল' মই কোন মই বৰ্ষা, তোৰ চুনু। তই ক কি মনত পৰিল ফোন কৰিবলৈ? তোৰ কথা বহুত মনত পৰি থাকে। সেইটো কথা। এতিয়া আৰু সেইবোৰ কথা ভাবি কি লাভ ক? মই তোক বহুত দুখ দিলোঁ মিছাতে। এতিয়া বুজি পাইছোঁ। মই জানিছিলোঁৱেই সময় সকলোকে চেঞ্জ কৰে। মই চেঞ্জ হোৱা নাই, পৰিস্থিতিয়ে মোক বাধ্য কৰাইছিল। মই আজিও তোক বহুত ভাল পাওঁ। আৰু মিছা কথা নকবি বৰষা, কিমান আৰু মিছা কথা কবি? মই মিছা কথা কোৱা নাই। ঠিক আছে দে, এটা কথা ক, আমি দেখা সপোনবোৰৰ জুবিয়াজনীক ভাল নাপাওঁ বুলি ক তই? নাপাওঁ এতিয়া আৰু। আগতে পাইছিলোঁ, এতিয়া বহুত দূৰ আগুৱাই আহিলোঁ। এতিয়া আৰু আগৰ কথাবোৰ ভাবি নাথাকোঁ মই। লাজ নিদিবি আৰু, বহুত হ'ল, মাফ কৰি দে। আৰু কেতিয়াও এনেকুৱা ভুল নহয়। আৰে কি ভুলৰ কথা কৈছা তুমি? ভুলটোতো মোৰ আছিলে, তোমাক পাগলৰ দৰে ভাল পায়। তাৰপিছত তুমি পাগল বুলি কৈ এৰি থৈ গুচি গ'লা। তেতিয়া মনত বহুত দুখ পাইছিলোঁ জানানে? প্লিজ তেনেকৈ নকবি পাগল, বহুত কষ্ট হয়। ৰাতিয়ে দিনা তোৰ কথাবোৰ বহুত মনত পৰে। মনত পৰিলে বহুত কষ্ট পাওঁ। প্লিজ এবাৰ ক্ষমা কৰি দে। এতিয়া আৰু নোৱাৰোঁ, বহুত আগুৱাই আহিলোঁ। হ'ব দে, মোৰ কাম আছে, ৰাখিছোঁ। হেল্ল' জিতেন। সুসম্পৰ্ক এটা গঢ়িব হ'লে লগত থাকোঁতেই চেষ্টা কৰিব লাগে। একপক্ষীয় চেষ্টা বা প্ৰেম কেতিয়াও সফল নহয়। ভুল কাৰোৰে নাই, মাথো সময়ৰ বাহিৰে। কাষত যেতিয়া থকা হয়, কোনো বস্তুৰে আমি মূল্য নুবুজোঁ। যেতিয়া আঁতৰি যায়, তেতিয়া বুজা যায় বস্তুটোৰ অবিহনে যে মই অস্তিত্বহীন। যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহি চোন খালি ৰাখি